সুপ্ৰভাত বন্ধুসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বহুত দিন হ'ল ভিডিঅ' আপলোড কৰা নাই, চ' আজি অলপ সময় পালোঁ। চ' ভিডিঅ' এটা বনালোঁ আপোনাৰ। মই এতিয়া কামলৈ ওলাইছোঁ, মানে এইখিনি ইয়াতে পৰিৱেশটো ভাল লাগিল। আমাৰ গাঁৱৰ পৰিৱেশ যিহেতুকে আপোনালোকক দেখাই দিছোঁ। অলপ ধুনীয়া পৰিৱেশ, অলপ চাই লওক। ৰাস্তাটো ইফালে এই পুখুৰীবিলাক আছে ৰাস্তাৰ কাষত। যিহেতুকে আমাৰ ইয়াত পানী হয় ন, চ' পানী শুকাই গৈছিল। ইয়াত ৰখিছে মানে পুখুৰী পানী ৰখিছে। বাকী পথাৰবিলাকত পানী শুকাইছে। চ' দেখাই দিছোঁ এই ৰাতিপুৱা পৰিৱেশ। এতিয়া কামলৈ যাম মানে। চ' বহুত দিন ভিডিঅ' আপলোড কৰা নাই, চ' মই সেইটো কাৰণে ভাবিলোঁ ভিডিঅ' এটা আজি বনাই দিওঁ। সেইটো কাৰণে বনালোঁ। আৰু শেষলৈ চাই থাকিব আপোনালোকে। মই আমাৰ কোৰিয়াত গৈ পেলাই কেনেকৈ কি কৰোঁ, পাৰ্চেলবিলাক ডেলিভাৰ আজি ক'ত কেনেকৈ কি কৰিম, টাইম পালে আপোনালোকক দেখাই যাম। চ' এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰোঁ। এতিয়া যাওঁগৈ। 6টা বাজি গ'ল যিহেতুকে, 7টা বজাৰ আগত উপস্থিত হ'ব লাগে। আপোনালোকে চাই থাকিব শেষলৈ ভিডিঅ'টো। ৰাখিছোঁ। মই এতিয়া বঙালধৰা তিনিআলিত আছোঁ। চ' মই সেইখিনি সময়ত মানে অফিচত সোমাব নাপালোঁ ন, চ' তাত ভিডিঅ' কৰা নহ'ল। চ' চৰি, বেলেগ এদিন আপোনালোকক আৰু ভালকৈ দেখাই আছোঁ।